শিৱসাগৰ জিলা পৰিষদৰ যিখন অধ্যক্ষৰ আসন এই অধ্যক্ষৰ আসনখন জনজাতীয় ৰাইজৰ বাবে আচলতে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে এই চৰকাৰখনে। সদৌ টাইমছ ছাত্ৰ সন্থাৰ লগতে শিৱসাগৰৰ বিভিন্ন দল সংগঠন তথা শিৱসাগৰবাসী ৰাইজে আপত্তি দৰ্শাইছে আৰু ইয়াৰ প্ৰতিবাদত আমি যোৱা 30 তাৰিখে গণতান্ত্ৰিক আন্দোলনো আমি কৰিবলৈ বাধ্য হৈছিলোঁ। সেই প্ৰতিবাদী আন্দোলনতে আমি 48 ঘণ্টা সময়সীমা নিৰ্ধাৰণ কৰি দিছিলোঁ আমি চৰকাৰক এই সিদ্ধান্ত সলনি কৰিবৰ বাবে, এই সিদ্ধান্ত বাতিল কৰিবৰ বাবে আৰু জনজাতীয় ৰাইজৰ বাবে যি সংৰক্ষণৰ ব্যৱস্থা কৰিছে ইয়াৰ সলনি কৰি শিৱসাগৰ জিলা পৰিষদৰ অধ্যক্ষৰ আসনখন আচলতে মুক্ত ৰাখিবৰ বাবে আমি দাবী জনাইছিলোঁ। শিৱসাগৰত এইবাৰ ৰিজাৰ্ভেশ্যন পলিচি অনুযায়ী তাৰ জিলা পৰিষদৰ সভাপতি পদটো শেডুল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভ হ'ল। তো ৰিজাৰ্ভ হওঁতে অল টাই আহোম ষ্টুডেণ্টছ ইউনিয়ন, টাই আহোম যুৱ পৰিষদে সাংঘাতিক ধৰণে তাতে গণ্ডগোল কৰিলে, আন্দোলন গঢ়ি তুলিলে। কিয় ট্ৰাইবেল হ'ব শিৱসাগৰত? শিৱসাগৰ মানে জিলা পৰিষদটো ট্ৰাইবেলৰ কাৰণে কিয় ৰিজাৰ্ভ হ'ব? এনেকৈ সেইটো বন্ধ কৰি দিবৰ কাৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু প্ৰতিবাদ সাব্যস্ত কৰি এইটো তেওঁলোকে প্ৰতিষ্ঠা কৰিলে যে বৰ্তমানৰ ট্ৰাইবেল আৰু নতুনকৈ বিচৰা ট্ৰাইবেল, বিশেষকৈ আহোম সকল বেলেগ ধৰণৰ জনগোষ্ঠী আৰু বৰ্তমানৰ ট্ৰাইবেলৰ লগত তেওঁলোক সমিল মিলেৰে হয়তো থাকিব নোৱাৰিব। শেষতে আমি দেখিবলৈ পাইছোঁ যে শিৱসাগৰ যিখন ঐতিহাসিক শিৱসাগৰৰ যি আচলতে জিলা পৰিষদৰ সভাপতি যিখন আসন, সেই আসনখন দেখিবলৈ পাইছোঁ যে এই বিজেপি চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আচলতে যে হাজাৰ হাজাৰ আৰু গৰিষ্ঠ সংখ্যক আহোম জনগোষ্ঠী আৰু অন্যান্য জনগোষ্ঠীৰ লোক থকা এই আসনখনক কিন্তু অনুসূচিত জনজাতিৰ কাৰণে কিন্তু তেখেতসকলে ৰিজাৰ্ভ কৰিছে। তেনেকুৱা কৰিব নালাগে। 48 ঘণ্টাৰ ভিতৰত কিন্তু আমি হঠকাৰী সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে দাবী জনাইছোঁ। অন্যথা ইয়াৰ পিছৰ যি আচলতে কাৰ্যসূচী হ'ব, সেই কাৰ্যসূচীয়ে আপোনাৰ কিন্তু মুখ্যমন্ত্ৰী আসনখন যে লৰচৰ কৰিব এইটো খাটা।